নমস্কাৰ, মই জুলি। আহকচোন মই কিদৰে আলুৰ পাৰাঠা বনাওঁ চাওঁ আহক। এয়া মই পানী আৰু নিমখ লৈ আটা হাতেৰে এয়া খচিছোঁ। মোৰ আটাৰ ডো হৈ গ'ল। এতিয়া মই আলু বইল কৰি থৈছোঁ। আলুখিনি মই ভালকৈ বাকলি গুচাই চামুচ দি খচি লৈছোঁ। এতিয়া মই আলুৰ মছলাখিনি বনাওঁ। এয়া মই পিঁয়াজ দিলোঁ, জিৰা, শুকান জলকীয়া দি ভালকৈ ভাজিছোঁ। আৰু মই লগত ধনিয়া গুড়ি, জিৰা গুড়ি অকণমান দিছোঁ, নিমখ দিছোঁ। এতিয়া মই ৰুটি বেলিছোঁ। ভালকৈ বেলি লওঁ। এতিয়া মই আলুৰ ফিলিংখিনি ভৰাই দিওঁ ৰুটিটোত। ভালকৈ মই পাক দিছোঁ যাতে বাহিৰলৈ ওলাই নাহে। এতিয়া হাতেৰে অলপমান হেঁচি দিছোঁ। এতিয়া মই বেলিম। হৈ গ'ল বেলা মোৰ। চাওকচোন কি ধুনীয়া হৈছে। এতিয়া মই ফ্ৰাই পেন পাতি থৈছোঁ। তাত লাহেকৈ ৰুটিটো দিছোঁ। লাহে লাহেকৈ ভাজিম। গেছটো অকণ কমাই দিব, জ্বলি যাব পটককৈ। এতিয়া মই ঘি অলপ দিছোঁ। আপোনালোকে ৰিফাইনো দিব পাৰে। মই ঘি দিয়ে ভাজিছোঁ। চাওকচোন হৈ গ'ল। কালাৰ ইমান ধুনীয়া হৈছে। এয়া চাওকচোন, আলুৰ ভিতৰত ধুনীয়াকৈ সোমাই আছে।